ৰ'দটো বহুত বেছি চোকা যদিও কিন্তু মই পিছে বেয়া পোৱা নাই। মই একেবাৰে সৰিয়হখিনি শুকুৱাই লৈছোঁ, কাৰণ বৰষুণ হ'লেও যাতে মই আপোনালোকৰ বেহুৱাসমূহ অৰ্ডাৰখিনি লৈ থাকিব পাৰোঁ। আৰু বহুত বেছি ভাল লাগিছে আপোনালোকে যে মোক ইমান বেহুৱাৰ অৰ্ডাৰ কৰিছে। সেয়ে মই ৰ'দতো মানে এই কামখিনি কৰিবলৈ অকণমানো ভাগৰ অনুভৱ হোৱা নাই। যদিও বহুত বেছি ৰ'দ, এয়া পাত কাটিছোঁ, পাত ৰ'দত দি থৈছোঁ, অলপ পিছত তেতিয়া মই বান্ধিবলৈ সুবিধা পাম। আৰু আজি মোক ইমানেই বেহুৱাৰ অৰ্ডাৰ কৰিছে, খুব ভাল লাগিছে। আচলতে ৰ'দটো যিমান কাঢ়া হয়, মোৰ বেহুৱাৰ অৰ্ডাৰ তিমান বাঢ়ে। আৰু মই ভাগৰি পৰিলেতো নহ'ব ৰ'দ বুলি, সেইকাৰণে কামত লাগি গৈছোঁ আৰু দেই। অকণমান বাৰু ভাগৰ নিজিওৱা নহয়, কিন্তু মোক বহুতে কয়, গীতা তুমি স্কিনৰ কেয়াৰ ল'বা, স্কিনটো বহুত বেয়া হৈছে। নহ'বনো কিয় চাওকচোন, এবাৰ যদি মই বেহুৱাৰ অৰ্ডাৰ পাওঁ দিবলৈ যাওঁ, এবাৰ কাপোৰৰ অৰ্ডাৰ থাকিলে দিবলৈ যাওঁ, এবাৰ ফুলৰ অৰ্ডাৰ থাকিলে দিবলৈ যাওঁ, আৰু ৰ'দততো ওলাবই লাগিব। কাম এটা কৰিছোঁ যেতিয়া ৰ'দ বৰষুণ বুলি কথা নাই, কামটো কৰোঁৱেই। সেইকাৰণে অকণমান স্কিনটো বেয়া হৈছে বাৰু। মই পিছত নিজৰ কেয়াৰ ল'ম আৰু আগতে আপোনালোকৰ অৰ্ডাৰসমূহ দি ল'বলৈ পাৰিলেহে মোৰ মনটো শান্তি লাগিব। আৰু আজি ইমান বেছি অৰ্ডাৰ আছিলে যে বেহুৱা, মানে কি ক'ম আৰু সেই অনুপাতে কিন্তু আজি মোক কাপোৰৰো অৰ্ডাৰ আছিলে, সেইকাৰণে মনটো বহুত ভাল লাগি আছে। আৰু যি কি নহওক কাপোৰৰ ভিডিঅ' দিব পৰা নাই যদিও আপোনালোকক এইটো ভিডিঅ'ই দিছোঁ, কাপোৰৰ ভিডিঅ' নিশ্চয় দিম। বহুতখিনি কাপোৰ উঠাইছোঁ আৰু ইমান কামৰ মাজতেও আপোনালোকক ভিডিঅ' দিওঁ। আপোনালোকে ভিডিঅ'টো ইমান মৰম দিয়ে, বা মোৰ সৰুকৈ ব্যৱসায়টোতো ইমান ধুনীয়াকৈ মৰম আৰু সহায় জনাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ।